হেল্ল' এভৰিৱান, আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'টোত মহাপুৰুষ শংকৰদেৱৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'টোত আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে গোটেইখিনি আলোচনা কৰিছিলোঁ আৰু তেখেতৰ জীৱনকাল সম্পৰ্কে আৰু সাহিত্যকৃতিৰ বিষয়ে আমি ভালদৰে ডিটেইলছত আলোচনা কৰিছিলোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাইছে আৰু যদি চোৱা নাই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপোনালোকে চাই ল'ব। আৰু আজি আমি এই ভিডিঅ'টোত আৰম্ভ কৰিম মহাপুৰুষ শংকৰদেৱ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব। তেন্তে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাৰভূঞা ৰাজ্যৰ শিৰোমণি কুসুম্বৰ ভূঞাৰ ঘৰত ১৪৪৯ চনৰ আহিন মাহত ভগৱান শিৱৰ বৰস্বৰূপে মহাপুৰুষ শংকৰদেৱে অৱতাৰ গ্ৰহণ কৰে। জন্মস্থান বৰ্তমান নগাঁৱৰ আলিপুখুৰী নামৰ গাঁও। শৈশৱকালত পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা আইয়ে অমৰধামলৈ গতি কৰাত ঘাটমৰা শংকৰ বুঢ়ীমা খেৰসূতী আইৰ তত্বাৱধানত ডাঙৰ দীঘল হয়। চৰিত পুথিমতে ১২ বছৰ বয়সলৈকে সমনীয়াৰ লগতে খেলা ধূলা কৰি জীৱন কটোৱা শংকৰদেৱক বুঢ়ীমাকে এদিন বিদ্যা শিক্ষাৰ বাবে মহেন্দ্ৰ কন্দলীৰ তলত থৈ আহেগৈ। একান্ত মনেৰে অধ্যয়ন কৰি অতি কম সময়তে তেওঁ সৰ্বশাস্ত্ৰ বিশাৰদ হৈ উঠিল। বাৰে মন্তৰা শিকিয়েই আকাৰ ইকাৰ নোহোৱাকৈ এটি কবিতা লিখি গুৰুক দেখুওৱাৰ বাবে গুৰুৱে তেওঁক দেৱ উপাধি প্ৰদান কৰিলে আৰু ওজা ছাত্ৰ পাতিলে। বিদ্যা শিক্ষা সাং কৰি ঘৰলৈ ঘূৰি গৈ শংকৰদেৱে শিৰোমণি ভূঞাৰ বাপ গ্ৰহণ কৰে আৰু সূৰ্যৱতী নামৰ কন্যাৰ পাণি গ্ৰহণ কৰে। মিনু নামৰ কন্যা সন্তান এটি জন্ম দিয়াৰ পিছতেই সূৰ্যৱতী আইৰ মৃত্যু হয়। শংকৰদেৱৰ দ্বিতীয় পত্নী আছিল কালিন্দী আই। এইটো বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব। ৰামানন্দ ঠাকুৰ, কমলোচন, হৰিচৰণ নামৰ ৩জন পুত্ৰ আৰু ৰুক্মিণী নামৰ এজনী কন্যা সন্তানৰ মাতৃ কালিন্দী আইয়ে মহাপুৰুষজনৰ সকলো সময়তে একান্ত অনুগামী হৈ উঠিল। ধৰ্ম প্ৰচাৰৰ বাবে গুৰুজনে সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰিলে। গীত নৃত্য বাদ্য নাট্য আদিৰে অসমীয়া সমাজত ৰজন জনাই তুলিলে আৰু দুবাৰকৈ তীৰ্থভ্ৰমণ কৰি অলেখ জ্ঞান গোটাই সেইবোৰ অসমীয়াৰ মাজত বিস্তাৰ কৰিলে আৰু অন্ধবিশ্বাস কুসংস্কাৰ জাতিভেদ আদিৰ কৰাল গ্ৰাসে ছানি ধৰা অসমীয়া সমাজখন তেওঁ অশেষ সাধনাৰে নিকা কৰি একতাৰ বৰভেটি নিৰ্মাণ কৰিলে। ১৫৫৮ চনত ৬০ বছৰীয়া মানৱ জীৱন ত্যাগ কৰি তেওঁ অমৰলোকলৈ গতি কৰে। তেখেতৰ ধৰ্ম প্ৰচাৰৰ বিষয়ে এতিয়া চমুকৈ আলোচনা কৰোঁ আহক। প্ৰথমবাৰ তীৰ্থভ্ৰমণৰ কালত শংকৰদেৱে ভাৰতৰ বিভিন্ন প্ৰসিদ্ধ তীৰ্থস্থান ভ্ৰমণ কৰে। পুৰী, কাশী, মথুৰা, বৃন্দাবন আদি অঞ্চললৈ গৈছিল আৰু সেই সময়ত তেখেতে ভক্ত কবীৰকো লগ পাইছিল। সেই সময়ত দক্ষিণ ভাৰতত জন্মলাভ কৰা ভক্তি ধৰ্মই সমগ্ৰ ভাৰতবৰ্ষত প্ৰসাৰ লাভ কৰিছিল। সেই ধৰ্মৰ যোৰশিখা গুৰুজনাই অসমলৈ কঢ়িয়াই আনিলে আৰু প্ৰৱৰ্তন কৰিলে ভাগৱতী বৈষ্ণৱ ধৰ্ম বা একশৰণ নাম ধৰ্ম। ভাগৱতী বৈষ্ণৱ ধৰ্মই পূজা অৰ্চনা বলি বিধানত বিশ্বাস নকৰে আৰু ধৰ্ম উপাসনাৰ বিধান শ্ৰৱণ আৰু কীৰ্তন। গুৰু শংকৰদেৱৰ প্ৰধান তথা প্ৰিয়তম শিষ্য আছিল মাধৱদেৱ। বৰাৰ প মাধৱদেৱক ঘাই সংগী কৰি গুৰুজনাই ভক্তি ধৰ্মৰ তলেৰে অসমৰ পাহাৰ ভৈয়াম সমতল আদি সকলোতে বাস কৰা জনজাতিৰ একত্ৰিত কৰি অসমীয়াক একগোট কৰি বান্ধি থৈ গ'ল। আৰু এতিয়া তেখেতৰ সাহিত্য কৰ্মৰ বিষয়ে কিছু আলোচনা কৰোঁ। মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ আহিলা হিচাপে সাহিত্য আৰু শিল্পক ব্যৱহাৰ কৰিছিল। সেয়েহে তেখেতে বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমীয়া জাতিক টনকিয়াল কৰিছিল। নিজে সাঁচি ৰখা গছৰ ছালৰ পৰা সাজপাত প্ৰস্তুত কৰি চিয়াহী বনাই গ্ৰন্থ ৰচনা কৰিবলৈ যাওঁতে তেখেতে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। সেই কষ্ট স্বীকাৰৰ জৰিয়তে তেওঁ সমগ্ৰ অসমবাসীক সাক্ষৰ কৰি তুলিবলৈ সক্ষম হৈছিল। তেখেতৰ ৰচনাৰাজি হ'ল কাব্য হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলি চলন, অমৃত মন্থন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ। ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ হৈছে ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমিষৱ সিন্ধ সংবাদ আৰু এইটো আছিলে সংস্কৃত ভাষাত। তেখেতৰ দ্বাৰা ৰচিত অনুবাদমূলক গ্ৰন্থ কেইখনমান হৈছে ভাগৱত প্ৰথম, দ্বিতীয়, ষষ্ঠ, অষ্টম, দশম, একাদশ, দ্বাদশ খণ্ড ভাগৱত আৰু উত্তৰাখণ্ড ৰামায়ণ। তেখেতে কৰা অংকীয়া নাটসমূহ হৈছে পত্নী প্ৰসাদ, কালীয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। তেখেতৰ দ্বাৰা ৰচিত গীতসমূহ হৈছে বৰগীত, ভটিমা, ততয় আৰু চপয়।
আৰু তেখেতৰ নাম প্ৰসংগৰ পুথিবিলাক হৈছে কীৰ্তন আৰু গুণমালা। তেওঁ ৰচনা কৰা সকলো গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠতম গ্ৰন্থ হৈছে কীৰ্তন আৰু ভক্তি ধৰ্ম প্ৰচাৰৰ অৰ্থে তেওঁ বিভিন্ন অঞ্চলৰ এই গ্ৰন্থৰ ভিন ভিন খণ্ডবোৰ ৰচনা কৰিছিল। উল্লেখযোগ্য যে সাহিত্য সাধনাৰ বাবে গুৰুজনাই উদ্ভাৱন কৰা ব্ৰজাৱলী ভাষা গুৰুজনাৰ অনন্য সাধাৰণ কীৰ্তি আৰু গুৰুজনাই অসমত ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেন্তে আমি শংকৰদেৱৰ বিষয়ে থুলমূল এটা ধাৰণা লাভ কৰিলোঁ। তেন্তে এতিয়া আমি প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু আশা কৰিছোঁ এই প্ৰশ্নসমূহ আলোচনা কৰাৰ পিছত আপোনালোকৰ যিখিনি নলেজ ইয়াৰ পৰা পাইছে সেইখিনি ক্লিয়াৰ হ'ব আৰু যদি বিচাৰে আপোনালোকে তেন্তে নোট ডাউন কৰি ল'ব। তেতিয়া কি হ'ব, আপোনালোকৰ যেতিয়া মন যাব আপোনালোকে ৰিভাইজ কৰি ল'ব পাৰিব আৰু যেতিয়া আপুনি ৰিভিজন কৰে তেতিয়া আপোনাৰ কি হয়, মেমৰিটো পাৰ্মানেণ্ট হয়। ঠিক আছে, তেন্তে বলক আমি প্ৰশ্ন উত্তৰবোৰলৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? আশা কৰোঁ এইটো প্ৰশ্নৰ উত্তৰ আপোনালোক সকলোৱে গম পায় আৰু ইয়াৰ উত্তৰটো হ'ব ক নম্বৰ 1449 চন আৰু 1449 চনৰ 26 ছেপ্টেম্বৰ। নোট ডাউন কৰি ল'ব। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ নগাঁও জিলা আৰু নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত শংকৰদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ বুঢ়ী মাকৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ক খেৰসূতী, অৰ্থাৎ শংকৰদেৱৰ বুঢ়ী মাকৰ নাম আছিলে খেৰসূতী, যিয়ে শংকৰদেৱক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ আদি পুৰুষৰ নাম কি আছিল? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু ইয়াৰ উত্তৰটো হ'ব ক নম্বৰ প্ৰেম পূৰ্ণানন্দ গিৰি। বহুত বেছি ইম্পৰ্টেণ্ট হয়, নোট ডাউন কৰি ল'ব। নেক্সট কুৱেশ্যন, বৰগীত নামকৰণ কোনে কৰিছিল? ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ শংকৰ মাধৱৰ পৰৱৰ্তী বৈষ্ণৱ ভক্তই। ঠিক আছে, বৰগীতবিলাক ৰচনা কোনে কৰিছিলে? শংকৰদেৱে আৰু বৰগীত নামকৰণ কোনে কৰিছিলে? শংকৰ মাধৱৰ পৰৱৰ্তী বৈষ্ণৱ ভক্তই। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ প্ৰথম বৰগীতটো কি? ইয়াৰ উত্তৰটো হ'ব ক নম্বৰ মন মেৰি ৰাম চৰণেহি লাগো। এইটো হৈছে শংকৰদেৱৰ প্ৰথম বৰগীত আৰু এই প্ৰশ্নটো আপোনাৰ এনেকৈও আহিব পাৰে যে মন মেৰি ৰাম চৰণেহি লাগো বৰগীতটোৰ ৰচক কোন? তেতিয়া আপোনাৰ উত্তৰটো হ'ব শংকৰদেৱ। নেক্সট কুৱেশ্যন, বৰগীতসমূহক নবেল নম্বৰ চাখ্যা কোনে দিছে? ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ ডক্টৰ বাণীকান্ত কাকতি, অৰ্থাৎ ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নবেল নম্বৰছ বুলি আখ্যা দিছিল। নেক্সট কুৱেশ্যন, কোন ভকতে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ বৰগীতবোৰ জুইত পুৰি নষ্ট হৈছিল? ইয়াৰ উত্তৰটো হ'ব ক নম্বৰ কমলা গায়ন। অৰ্থাৎ কি হৈছিলে, কমলা গায়ন নামৰ এজন ভকতে যেতিয়া শংকৰদেৱৰ বৰগীতবোৰ আওৰাবলৈ লৈছিল তেতিয়া সেইবোৰ জুইত পৰি নষ্ট হৈ গৈছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম কি? ইয়াৰে অপশ্যনত থকাবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ কালিন্দী আৰু ক নম্বৰ যিটো আছে সূৰ্যৱতী সেইটো আছিলে শংকৰদেৱৰ প্ৰথম পত্নী আৰু সূৰ্যৱতীৰ মৃত্যুৰ পিছত শংকৰদেৱে কালিন্দী আইক বিয়া পাতিছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ প্ৰথম সন্তানৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব খ মনু আৰু মনু হৈছিল সূৰ্যৱতী আইৰ আৰু শংকৰদেৱৰ প্ৰথম সন্তান আৰু মনুৰ জন্মৰ পিছতে সূৰ্যৱতী আইৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱ কোন যুগৰ সাহিত্যিক? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ক বৈষ্ণৱ যুগৰ বা এই যুগটোক শংকৰী যুগ বুলিও কোৱা হয়, অৰ্থাৎ শংকৰদেৱ শংকৰী যুগৰ বা বৈষ্ণৱ যুগৰ সাহিত্যিক। নেক্সট কুৱেশ্যন, তলৰ কোনটো শংকৰদেৱৰ প্ৰথম ৰচনা? ইয়াৰ উত্তৰটো হ'ব ক হৰিশ্চন্দ্ৰ উপাখ্যান। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ শেষ ৰচনা কি আছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ক ৰাম বিজয় আৰু ৰাম বিজয় আছিল শংকৰদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাট আৰু এইটো আছিল শংকৰদেৱৰ শেষ ৰচনা। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ ৰচনাখন কি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ কীৰ্তন ঘোষা আৰু তেওঁ ৰচনা কৰা সকলো গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠতম গ্ৰন্থ হ'ল কীৰ্তন ঘোষা। নেক্সট কুৱেশ্যন, শংকৰদেৱে লিখা নাট ভাওনাখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ চিহ্ন যাত্ৰা আৰু এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়
আৰু বাকী যিকেইটা প্ৰশ্ন আমি ইতিমধ্যে ডিছকাছ কৰিলোঁ সেইখিনি আশা কৰিছোঁ আপোনালোকে নোট ডাউন কৰি লৈছে, কাৰণ শংকৰদেৱৰ দ্বাৰা ৰচিত যিমানকেইখন গ্ৰন্থ আছে গোটেইকেইখন আপোনালোকে ভালদৰে মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু পুথিখন হ'ল, ইয়াৰ উত্তৰটো হ'ব অপশ্যন ক গুণমালা, আৰু এইখন এখন নাম প্ৰসংগৰ পুথি। নেক্সট কুৱেশ্যন, বৰগীতসমূহ কি ভাষাত লিখা হৈছিল? ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোক সকলোৱে গম পায়। ইয়াৰ উত্তৰটো হ'ব ক নম্বৰ ব্ৰজাৱলী ভাষাত। আৰু ইতিমধ্যে আমি যিমানকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ সেই প্ৰশ্নবোৰৰ উত্তৰ যদি আপোনালোকে আগতীয়াকৈ গম পায় তেন্তে মোক কমেণ্ট কৰি জনাব, আৰু আমি আলোচনা কৰা প্ৰশ্নবোৰৰ ভিতৰত কিমানটা প্ৰশ্ন আপুনি আগতীয়াকৈ গম পাইছিল সেইটোও নিশ্চয় জনাব। নেক্সট কুৱেশ্যন, শংকৰদেৱ ৰচিত ৰাজপ্ৰতিমাৰ বিষয়বস্তু কি আছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ খ নম্বৰ কোচ ৰজা নৰনাৰায়ণৰ প্ৰশস্তি। এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, নোট ডাউন কৰি ল'ব। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, শংকৰদেৱে কেই প্ৰকাৰৰ প্ৰতিমাৰ প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ 3 প্ৰকাৰৰ। আৰু এই প্ৰতিমাসমূহ আচলতে এক প্ৰকাৰৰ গীত হয়। নেক্সট কুৱেশ্যন, চৰিত পুথিমতে মাধৱদেৱ ৰচিত কি কবিতা পঢ়ি শংকৰদেৱ অভিভূত হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ জয়গুৰু শংকৰ, আৰু মাধৱদেৱ আছিলে শংকৰদেৱৰ প্ৰধান তথা প্ৰিয়তম শিষ্য। নেক্সট কুৱেশ্যন, শংকৰদেৱে লিখা কিমানটা বৰগীত উদ্ধাৰ কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ 35টা। নেক্সট কুৱেশ্যন, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ 1522 খ্ৰীষ্টাব্দ, অৰ্থাৎ 1522 খ্ৰীষ্টাব্দত গুৰু শংকৰদেৱ আৰু শিষ্য মাধৱদেৱৰ মিলন হৈছিল। নেক্সট কুৱেশ্যন, শংকৰ মাধৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ বুলি আখ্যা দিছিল? ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱা। আৰু এই প্ৰশ্নটোতে আমি আৰু এটা কথা গম পালোঁ যে শংকৰ মাধৱৰ মিলনক কি বুলি আখ্যা দিয়া হৈছিল? মণিকাঞ্চন সংযোগ। আৰু কেতিয়া হৈছিলে? 1522 খ্ৰীষ্টাব্দত। বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, শংকৰদেৱে কিমান বছৰ বয়সত প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যায়? ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ 32 বছৰ। আৰু যেতিয়া শংকৰদেৱৰ প্ৰথম পত্নী সূৰ্যৱতীৰ মৃত্যু হয় তেতিয়া শংকৰদেৱ কেইজনমান সংগী লগত লৈ তীৰ্থ ভ্ৰমণলৈ যাত্ৰা আৰম্ভ কৰে। নেক্সট কুৱেশ্যন, শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? ইয়াৰ উত্তৰটো হ'ব ক নম্বৰ মহেন্দ্ৰ কন্দলী। শংকৰদেৱে পাৰে মাতৰা শিকিয়েই আ কাৰ ই কাৰ নোহোৱাকৈ যেতিয়া কবিতা এটা লিখি গুৰুক দেখুৱাইছিল তেতিয়া গুৰু মহেন্দ্ৰ কন্দলীয়ে তেওঁক দেৱ উপাধি প্ৰদান কৰিছিল। আৰু এইটোৱে আছিল আজিৰ শেষৰ প্ৰশ্ন। আমি আগন্তুক ভিডিঅ'বোৰত শংকৰদেৱৰ বিষয়ে আৰু বেছিকৈ প্ৰশ্ন আলোচনা কৰিম। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ল'ব। থেংক ইউ।